নমস্কাৰ মই গীতালীয়ে অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো। আজি হৈছে 21 ফেব্ৰুৱাৰী আৰু আজি হৈছে আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস। মই এগৰাকী অসমীয়া নাগৰিক হিচাপে মই নিজৰ ভাষাটোক বহুত ভাল পাওঁ আৰু বহুত সন্মান কৰোঁ। আপোনালোকেও নিজৰ মাতৃভাষাটোক অৰ্থাৎ অসমীয়া ভাষাটোক কেতিয়াও অৱহেলা নকৰিব। বাকি ভাষাবোৰো আমাক লাগিব, কিন্তু আমাৰ নিজৰ মাতৃভাষাটো আমি কেতিয়াও অৱহেলা কৰিব নালাগে। অন্য ঠাইলৈ গ'লে আমাক অন্য ভাষা লাগিবই, যিহেতু আমাৰ অসমতহে অসমীয়া ভাষা। অসমৰ বাহিৰলৈ গ'লে আমাক বেলেগ এটা ভাষা শিকিবই লাগিব। তথাপিও যি ভাষা শিকো নিশিকো আমাৰ অসমীয়া ভাষাটো সদায় উচ্চ স্থানত থকাটো উচিত। আৰু এগৰাকী অসমীয়া নাগৰিক হিচাপে যেতিয়ালৈকে অসমত আছো তেতিয়ালৈকে অসমীয়া ভাষাটোকে কৈ যাবলৈ চেষ্টা কৰি যাম। তেনেহ'লে বলক আজি অসমীয়া ভাষাটোক সন্মান জনাই আমাৰ ব্লগটো আৰম্ভ কৰোঁ। ভিডিঅ'টো শেষলৈকে চাব। যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজি এটা ৰেচিপি আগবঢ়াওঁ বুলি ভাবিছোঁ, কুকুৰা মাংসৰ ৰেচিপি নৰসিংহ পাতৰ সৈতে। যিহেতু অলপ চৰ্দি হৈ আছে, মাতটো অলপ বহি আছে, চ' কুকুৰা মাংস নৰসিংহ পাত দি লগতে অলপ জালুক দি বনাম। এই ৰেচিপিটোৰ বাবে আমাক কুকুৰা মাংস লাগিব। ইয়াত কুকুৰা মাংস আধা কিলোমান আছে। মই ইয়াত জলকীয়া পাউডাৰ, ধনিয়া পাউডাৰ, জিৰা পাউডাৰ, মিট মছলা আৰু হালধি, নিমখ, তেল, লগতে মই এটা পিঁয়াজো কাটি দিছোঁ ইয়াত। এইখিনি নৰসিংহ পাত লাগিব আমাক। লগতে এটা পিঁয়াজ লৈছোঁ, যিহেতু পিঁয়াজ দিয়াই আছে, জলকীয়া 3টা, ৰচুন আৰু লৈছোঁ তেজপাত। আৰু এইফালে মছলা, জলকীয়া পাউডাৰ, ধনিয়া পাউডাৰ আৰু মিট মছলা। লগতে 2টা আলু কাটি লৈছোঁ। আলু নিদিবও পাৰে, আপোনালোকৰ নিজৰ চইচ। বলকচোন আমি ৰেচিপিটো ট্ৰাই কৰোঁ। কেৰাহী গৰম হৈ অহাত ইয়াত মই তেল দিছোঁ। তেল গৰম হৈ অহাত আমি নৰসিংহ পাতখিনি দি দিছোঁ। নৰসিংহ পাতখিনি ফ্ৰাই কৰা হৈ গৈছে। আমি এতিয়া এইখিনি উঠাই ল'ম। একেখিনি তেলতে মই আলু কেইপিচ ফ্ৰাই কৰি ল'ম। তেল গৰম হৈ অহাত আমি ইয়াত পিঁয়াজ আৰু ৰচুন আৰু জলকীয়াকে পিচি দিম। অকণ ৰঙচুৱা হোৱালৈকে আমি এইখিনি ভাজি থাকিব লাগিব। এনেদৰে ইয়াত তেজপাত ভালকৈ দি দিছোঁ। এতিয়া অলপ ৰঙচুৱা হোৱালৈকে এইদৰে ভাজি থাকিব লাগিব। এতিয়া আমাৰ ৰচুন পিঁয়াজ অলপ ৰঙচুৱা হৈ আহিছে। এতিয়া ইয়াত অলপ এচিকুট হালধি দিম, যিহেতু হালধি দিয়াই আছে। আৰু লগতে যিখিনি মছলা ভাজিছিলোঁ আমি মছলাখিনি ইয়াত দি দিম। মছলাখিনি দিয়া হৈ গ'ল। এতিয়া আমি ইয়াত আমাৰ যিখিনি মেলি কেঁচা আছে মাংসখিনি দি দিম। মেৰিনেট কৰি থওঁতে নিমখ ইয়াত দিগদাৰ আছিলে, যিহেতু কাৰণে নিমখ নিদিলেও হৈ যাব। আপোনালোকে যদি মেৰিনেট কৰা টাইমত নিদিয়ে তেতিয়া দি দিব, নিমখটো সোৱাদ অনুযায়ী নিমখ দি দিব। এতিয়া দিবলৈ দিম। এতিয়া এবাৰ চাওঁ কিনো হৈ আছে। এতিয়া মাংস ফ্ৰাই সিজিবলৈ আৰম্ভ কৰিছে। এতিয়া আমি ইয়াত আমাৰ ভাজি থৈ দিয়া আলুকেইটা দি দিম। এতিয়া আৰু অলপ সময় ভাজিম। এয়া আমাৰ মাংস প্ৰায় সিজিলেই।
এয়া এতিয়া আমি ইয়াত নৰসিংহ পাতখিনি দিম। টেষ্টি নৰসিংহ পাতখিনি ইয়াত দি দিম। এইখিনি পুনৰ আমি কিছু সময় 5 মিনিটমান ভাজিব লাগিব। এয়া আমাৰ মাংস হৈ গ'ল। 5 মিনিট ভজাৰ পাছত প্ৰায় হৈ গ'ল। এতিয়া আমি ইয়াত অলপ গৰম মছলা দি দিম। হৈ গ'ল। মাংস খাবলৈ বহুত ভাল হৈছিল। আপোনালোকে এবাৰ ট্ৰাই কৰিব। আৰু ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।